এবাৰ এজন ডাঙৰ বিজনেছমেনে এখন সৰু গাঁৱলৈ ফুৰিবলৈ গৈছিল। তেওঁ সেই গাঁওখনত এটা ফেক্টৰী খুলিব বিচাৰিছিল। তেওঁ গৈ গৈ এনেকুৱা এখন ঠাই পালেগৈ য'ত তেওঁ সন্মুখৰ ফালে এখন নদী আছিল আৰু নদীখনৰ সিপাৰে এখন সৰু গাঁও আছিল। সেই গাঁওখন পাবলৈ তেখেতৰ হাতত দুটা ৰাস্তা আছিল। এটা ৰাস্তা হ'ল পকা ৰাস্তা। সেই পকা ৰাস্তাৰে গ'লে বহু দূৰ বাট ঘূৰি যাব লাগিছিল আৰু 6 ঘণ্টা সময় লাগিছিল। দ্বিতীয় ৰাস্তাটো হ'ল মাত্ৰ 20 মিনিট সময় নাৱত বহি নদীখন পাৰ হ'লেই সেই গাঁওখন পাব পাৰি। তেতিয়া তেওঁ নিজৰ সময় বচাবৰ কাৰণে তেওঁ এখন নাও ওপৰত বহি পৰিল। সেই নাওখন বহুত সৰু আছিল। এফালে নাও চলোৱা নাৱৰীয়াজন বহিছিল আৰু আনটো ফালে সেই বিজনেছমেনজন বহিছিল। নাওখন অলপ দূৰ যোৱাৰ পাছত সেই বিজনেছমেনজনে নাৱৰীয়াজনক সুধিলে, তই জাননে তোৰ নাৱত কোন বহি আছে? তেতিয়া সেই নাৱৰীয়াজনে নম্ৰতাৰে ক'লে, নাজানো, আপুনি কোন? তেতিয়া সেই বিজনেছমেনজনে নিজকে গৰ্ব কৰি ক'লে, আৰে তই সদায় পেপাৰ নপঢ় নেকি? তাত মোৰ নাম দুদিনৰ মূৰে মূৰে ছপা হয়। তেতিয়া সেই নাৱৰীয়াজনে ক'লে, মহাশয়, মই পঢ়া শুনা কৰিবলৈ নাজানো। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়াই মোৰ দেউতাৰ মৃত্যু হৈছিল আৰু মই পৰিয়ালটো চাবৰ বাবে পঢ়া শুনা কৰিব নোৱাৰিলোঁ। তেতিয়া বিজনেছমেনজনে ঠাট্টা কৰি নাৱৰীয়াজনক ক'লে, আৰে তই পঢ়া শুনাও কৰিব নাজান? এনেকুৱা জীৱনৰ কি মূল্য আছে? এই কথাটো শুনি নাৱৰীয়াজনে বেয়া পালে, যদিও তেওঁ একো নক'লে। তাৰ অলপ পিছত পুনৰ সেই বিজনেছমেনজনে নাৱৰীয়াজনক ক'লে, সেই যে খালী মাটিবিলাক দেখিছ, তাত আমাৰ এটা ডাঙৰ মিনাৰেল ৱাটাৰৰ ফেক্টৰী হ'ব। নাৱৰীয়াজনে বুজি নাপালে। তাৰপিছত নাৱৰীয়াজনে পুনৰ বিজনেছমেনজনক সুধিলে, কি হ'ব বুলি ক'লে ছাৰ? তেতিয়া বিজনেছমেনজনে ক'লে, পানীৰ বটলৰ ফেক্টৰী হ'ব। আৰু শুন, এইবোৰ তহঁতৰ গাঁৱত বিক্ৰী নহয়, এইবিলাক চহৰত বিক্ৰী হ'ব। তই কেতিয়াবা চহৰলৈ গৈছনে? চহৰত প্ৰতিখন দোকানতে পানী বটল থাকে আৰু মানুহে পানী কিনি কিনি খায়। তেতিয়া নাৱৰীয়াজনে ক'লে, মহাশয়, মই কেনেকৈ জানিম? মইতো আজিলৈকে এইখন গাঁৱৰ পৰা বাহিৰলৈ ক'তো যোৱাই নাই। নাৱৰীয়াজনৰ কথা শুনি বিজনেছমেনজনে হাঁহি হাঁহি ক'লে, তই এইখন গাঁৱৰ পৰা বাহিৰলৈ যোৱাই নাই? তই সঁচাকৈ নাজান চহৰত কি হৈ আছে? সেনেকুৱা জীৱনৰ কিনো মূল্য আছে? এনেকৈ কৈ বিজনেছমেনজনে হাঁহিবলৈ ধৰিলে। বিজনেছমেনজনে এনেকৈ কোৱাৰ পাছত সেই নাৱৰীয়াজনৰ এনেকুৱা লাগিল যেন সঁচাকৈ মোৰ জীৱনৰ কোনো মূল্যই নাই। এই কথাটো ভাবি ভাবি যাওঁতে তেওঁ নাৱৰ পৰা ধ্যান আনফালে গুচি গ'ল আৰু লগে লগে এটা ডাঙৰ পাথৰৰ সৈতে সেই নাওখন খুন্দা খালে। ইয়াৰ ফলত নাওখনত পানী ভৰিবলৈ ধৰিলে আৰু লাহে লাহে নাওখন পানীত ডুবিবলৈ ধৰিলে। সেই ঠাইখিনিত পানী বহুত দ আছিল আৰু পাৰ পাবলৈ বহুত দূৰো আছিল। নাৱৰীয়াজনে বুজি পালে এই নাওখন বচাবৰ আৰু কোনো ৰাস্তা নাই। তেওঁ নিজৰ জীৱন বচাবৰ বাবে নাৱৰ পৰা পানীত জঁপিয়াব বিচাৰিছিল। ঠিক তেনেতে তেওঁ সেই বিজনেছমেনজনক সুধিলে, আপুনি সাঁতুৰিব জানেনে? তেতিয়া সেই বিজনেছমেনজনে ভয়তে ক'লে, এনেকৈ কিয় সুধিছ? মই সাঁতুৰিব নাজানো। বিজনেছমেনজনৰ কথা শুনি নাৱৰীয়াজনে হাঁহি হাঁহি বিজনেছমেনজনক ক'লে, আৰে চাহাব, আপুনি সাঁতুৰিবও নাজানে? এনেকুৱা জীৱনৰ কি মূল্য আছে? লগে লগে সেই বিজনেছমেনজনে নিজৰ ভুল বুজি পালে। তেতিয়া সেই বিজনেছমেনজনে নাৱৰীয়াজনক হাত জোৰ ক'লে, তই যি বিচাৰ মই তাকেই দিম, যেনে তেনে তই মোৰ জীৱনটো বচাই দে। তেতিয়া নাৱৰীয়াজনে সেই বিজনেছমেনজনক ক'লে, চাহাব, আপুনি চিন্তা নকৰিব, মই সাঁতুৰিবও জানো আৰু পানীত ডুবা মানুহক বচাবও জানো। তাৰপিছত তেওঁ বিজনেছমেনজনক ক'লে, আপুনি মোৰ গাত ভালকৈ ধৰি লওক। সেই বিজনেছমেনজনে নাৱৰীয়াজনক গাত ধৰি ল'লে আৰু সেই নাৱৰীয়াজনে বিজনেছমেনজনকো বচালে আৰু তেওঁ নিজেও বাচিল। এটা সৰু কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকে শিকায় যে আমি কাকো সৰু বুলি হাঁহিব নাপায় আৰু আমি কেতিয়াও কাকো কমজুৰি বুলি ভাবিব নালাগে, দুৰ্বল বুলি ভাবিব নালাগে। দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু দুবৰি বনহে পূজাত লাগে। সেই সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক কিয় মূল্যহীন। গতিকে কাকো সৰু বুলি কেতিয়াও ইটিকিন নকৰিব, নাহাঁহিব। শেষত সদায় কোৱাৰ দৰে এটা কথাই ক'ব বিচাৰিছোঁ, আপুনি এনেকুৱা কৰি দেখুৱাওক আপোনাৰ দৰে কৰিবলৈ যাতে গোটেই দুনিয়াখনেই বিচাৰে।